কিন্তু তেতিয়া পইচা নাই আৰ্চেনিক মুক্ত পানী আনিবলৈ আজি 300 কোটি তেতিয়া দিয়া মানুহ নাই তেতিয়া বিশ্ব বেংকে দিছিলে কাৰণে পালে তৰুণে এতিয়াতো আমাৰ চৰকাৰে ডাইৰেক্ট দিছে 200 কোটি মোৰ টাউনৰ পানীৰ কাৰণে এই যে বিশুদ্ধ খোৱা পানীৰ কথাটো বৰবুৱাই বুজিব লাগে তৰুণ গগৈহঁত আছিলে ডেকা বয়সতে তেওঁলোকে 71% ভোট কৰোঁতে লোক MP হৈছিল বহুত মানুহ আছিল মানে সেই সময়ৰ লক্ষধৰ চৌধুৰীহঁত আছিল জনা শুনা মানুহ এইবিলাক মানে ৰিনাউন মানুহ না ভূপেন হাজৰিকা আছিল বিষ্ণু ৰাভা আছিল তেওঁলোকে এই কথাটো চিন্তা নকৰিলে অসমত যদি এনেকৈ ইনফিল্ট্ৰেশ্যন হৈ থাকে আমি এদিন হয় এদিন কিবা এটা আমাৰ হ'ব এইবোৰ ভাবিব নহ'লে আমি খুব লিবাৰেল অসমীয়া মানুহবিলাক বেংগলী ল'ৰা বিহাৰৰ ল'ৰা তেওঁলোকে এপ্লাই কৰে কিন্তু অসমীয়াকেইটাই নকৰে ওকে একদম চিনচিয়াৰলি কৈছোঁ আগতে বৰ কষ্ট কৰি তেওঁলোক থাকিল তেওঁলোকে কৈছে আমাৰ ঘৰত নাপাব নেকি আজি হিমন্তক মই থেংক ইউ দিব লাগিব আমাৰ সপোনে আছিল দিঠক কৰিছে তেখেতে